নমস্কাৰ বন্ধুসকল কিয় কেনেকৈ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আজি আমি আপোনালোকৰ সৈতে জাপানীজ ক্যান্ডেলষ্টিকৰ বিষয়ে আলোচনা কৰিম আৰু জাপানীজ ক্যান্ডেলষ্টিক আমি ট্ৰেডিংৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব কি আমি ইয়াক কিদৰে ব্যৱহাৰ কৰোঁ তাৰ বিষয়ে আলোচনা কৰিম গতিকে ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব যেতিয়া আপোনালোকে ডিমেট একাউণ্ট এটা খুলিব ডিমেট একাউণ্টটো খোলাৰ পাছত যেতিয়া ব্ৰকাৰৰ ৱেবছাইটত আপোনালোকে লগইন কৰিব বা ব্ৰকাৰৰ ট্ৰেডিং এপ্লিকেশনত যেতিয়া আপোনালোকে লগইন কৰিব তেতিয়া এনেকুৱা ধৰণৰ এখন চাৰ্ট আপোনালোকে দেখিবলৈ পাব আপোনালোকে দেখিছে এতিয়া মই SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ চাৰ্ট এখন মই খুলি থৈছো ইয়াত আপোনালোকক দেখুৱাবৰ কাৰণে এতিয়া আমি ইয়াত প্ৰথমতে ইয়াত কি আছে সেইটো আমি প্ৰথমতে চাই লওঁ এইফালে আপোনালোকে সোঁফালে সাইডত দেখিবলৈ পাব ইয়াত কিছুমান সংখ্যা লিখা আছে এইবোৰ হল তাৰ দামবোৰ এডখলৈকে আছে 300 টকা এডখলৈকে যদি আমি চাওঁ এইখিনি 300 টকাৰ ওপৰত আৰু এইখিনি 300 টকাৰ তলত আপোনালোকে এইবোৰ চেঞ্জ কৰিও ল'ব পাৰে এটো কোনো কথা নাই কিছুমানৰ বাও ফাইলও থাকিব পাৰে আৰু এইফালে ওপৰৰ ফালে থাকিব কিছুমান আপোনালোকৰ টাইম ফ্ৰেম মানে হল আপোনালোকে এই ক্যান্ডেলবোৰ কিমান সময়ৰ ভিতৰত আপোনালোকে চাব বিচাৰে মানে যদি কোনো এটা ষ্টকৰ প্ৰাইস আপোনালোকে 1 মিনিটত কিমান কমিছে 1 মিনিটত কিমান বাঢ়িছে 1 মিনিটত কিমান ওপৰলৈ গৈছে হাইয়েষ্ট কিমান তললৈ লোৱেষ্ট কিমান তললৈ আহিছে সেইখিনি যদি আপোনালোকে চাব বিচাৰে তেতিয়া হলে আপোনালোকে ইয়াত 1 মিনিট সিলেক্ট কৰিব পাৰে 1 মিনিট যেটো আছে 1 মিনিটটো আপোনালোকে যদি সিলেক্ট কৰে তেতিয়া হলে ইয়াত প্ৰতিডাল ক্যান্ডেল 1 মিনিটৰ ক্যান্ডেল এডাল আপোনালোকে পাব অৰ্থাৎ হি এটা নিৰ্দিষ্ট 1 মিনিটত ধৰক 10 বাজি 1 মিনিটত 10 বজাৰ পৰা 10 বাজি 1 মিনিটৰ ভিতৰত এই ষ্টকটোৰ প্ৰাইস কিমান ওপৰলৈ গৈছে কিমান তললৈ গৈছে কোড ওপেন হৈছে প্ৰাইসটো কোনডখত ক্লোজ হৈছে প্ৰাইসটো সেইখিনি গুটেইখিনি ইন্ডিকেট কৰি এডাল ক্যান্ডেল আপোনালোকৰ বনিব আৰু সেই ক্যান্ডেলডাল চাই আপোনালোকে সেই 10 বজাৰ পৰা 10 বাজি 1 মিনিটলৈ যেটো 1 মিনিট সময় সেই সময়টোৰ ভিতৰত ষ্টকটোৰ প্ৰাইস কিমান আপ ডাউন হৈছে সেইখিনি আপোনালোকে ধুনিয়াকে বুজিব পাৰিব এই বিষয়ে মই অলপ সময় পাছতে আলোচনা কৰিম আপোনালোকে কিদৰে ক্যান্ডেলষ্টিক প্যাটাৰ্নবোৰ আপোনালোকে ক্যান্ডেলষ্টিকবোৰ কিদৰে আপোনালোকে পঢ়িব পাৰিব সেই বিষয়ে মই অকমান পাছতে কম ইয়াৰ পাছতে যদি আপোনালোকে 1 ডে সিলেক্ট কৰে টাইম ফ্ৰেম যদি 1 ডে সিলেক্ট কৰে তেতিয়া হলে এদিনত ধৰক সোমবাৰ বা আজিৰ দিনটোত যদি আপোনালোকে ধৰে আজি 6 তাৰিখে যদি আপোনালোকে চায় তেতিয়া হলে 1 ডে যদি মই ইয়াত সিলেক্ট কৰি দিও তেতিয়া হলে আপোনালোকে দেখিব যে ইয়াত আপোনালোকৰ কিমান কমিছে কিমান বাঢ়িছে এই ক্যান্ডেলডালৰ সহায়ত আপোনালোকে চাব পাৰিব এইডাল লাষ্ট আজি বনা ক্যান্ডেল এইখিনি কালি পৰখি তেনেকে পাছত আগতে বনি যোৱা ক্যান্ডেল আগতে হৈ যোৱা ট্ৰেডিংৰ ক্যান্ডেল কিন্তু এইডাল আজি সৃষ্টি হোৱা ক্যান্ডেল এইডাল গতিকে আজি 9:15 মিনিটত 9:15 বজাত যেতিয়া মাৰ্কেট ওপেন হৈছিলে তেতিয়া এই ষ্টকটোৰ প্ৰাইস SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰাইস প্ৰথমতে কোড ওপেন হৈছিলে এইডখত ওপেন হৈ পিনি ই ওপৰলৈ গৈ হাইয়েষ্ট ইয়ালৈকে গল ইয়াত ই ৰব নোৱাৰি তললৈ নামি আহি এইডখত ই আজিৰ দিনটোত বন্ধ হল গতিকে হেতু হল 1 ডে চাৰ্ট তেনেকে আমি কোনো এটা নিৰ্দিষ্ট টাইম পিৰিয়ডত কোনো এটা ষ্টকে কিমান ওপৰলৈ গৈছে কিমান তললৈ নামিছে সেইখিনি আমি জাপানীজ ক্যান্ডেলষ্টিকৰ সহায়ত ধুনিয়াকৈ আমি চাব পাৰো জাপানীজ ক্যান্ডেলষ্টিক বুলি কোনতে জাপানীজ ক্যান্ডেলষ্টিক প্ৰথমতে জাপানীজ সকলে চাউলৰ দাম কিমান কমিছে কিমান বাঢ়িছে তেওঁলোকে হেতু চাবৰ কাৰণে ব্যৱহাৰ কৰিছিল তাৰ পাছতে ষ্টিভ নিশন নামৰ এজন ব্যক্তিয়ে প্ৰথমতে জাপানীজ ক্যান্ডেলষ্টিক ট্ৰেডিংৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল হেতু আপোনালোকে যদি গুগলত সাৰ্চ কৰে তেতিয়া হলে সেইখিনি আপোনালোকে পঢ়িব পাৰিব আপোনালোকে নিজে পঢ়ি ল'ব বুলি মই ভাবিছো তাৰ পাছতে আমি ইয়াত এতিয়া সাম আমাৰ দুই ধৰণৰ ইয়াত আপোনালোকে ক্যান্ডেল দেখিবলৈ পাইছে এবিধ হৈছে হিউজিয়া আছে আৰু আনবিধ হৈছে ৰঙা ৰঙৰ আছে এটো ৰঙা ৰঙৰ আৰু এটো হিউজিয়া ৰঙৰ আমি এই ক্যান্ডেল দুবিধৰ দুটা নাম আছে এই ৰঙাবোৰক আমি বিয়েৰিছ ক্যান্ডেল বুলি কওঁ অৰ্থাৎ ৰঙাবোৰে যত ৰঙা ক্যান্ডেল বনিছে তাতে কি হৈছে ইয়াৰ এই ষ্টকটোৰ
এই ষ্টকটোৰ দাম কমি গৈছে য'ত গ্ৰীণ ক্যান্ডেল আপোনালোকে দেখিছে তাতে ইয়াৰ দাম বাঢ়িছে হেতু মনত ৰাখিব য'ত সেউজীয়া ক্যান্ডেল দেখিছে তাত দাম বাঢ়িছে আৰু য'ত ৰঙা ক্যান্ডেল দেখিছে তাত দাম সদায় কমি আহিছে ইয়াৰ প্ৰাইস কমি আহিছে এতিয়া হলে আমি এডাল ক্যান্ডেলৰ ইয়াত এটা অংশবোৰ কি হেতুৰ বিষয়ে আমি জানি লওয়া হওক জাপানিজ ক্যান্ডেলষ্টিকৰ কেইটামান অংশ আছে ধৰক এনেকুৱা এডাল ক্যান্ডেল বনিলে ইয়াত কেইটামান ভাগ আছে এই যেটো আমাৰ গুটেই অংশটো এই অংশটোক কব বডি বুলি বডি বুলি কব তাৰ পাছতে ইয়াৰ যদি এডাল গ্ৰীণ ক্যান্ডেল হয় যদি এই ক্যান্ডেলডাল গ্ৰীণ হয় বা এই ক্যান্ডেলডাল যদি বুলিশ ক্যান্ডেল হয় তেতিয়া হলে ইয়াৰ ওপেনিং প্ৰাইসটো এডখত থাকিব তলত থাকিব সদায় ওপেনিং প্ৰাইসবোৰ সদায় তলত থাকিব তলত ওপেন হ'ব আৰু ক্লোজিং প্ৰাইসটো সদায় ইয়াৰ ওপৰত হ'ব ক্লোজিং প্ৰাইসটো ইয়াৰ সদায় ওপৰত হ'ব আটাইতকৈ যিমান ওপৰলৈ গৈছিলে প্ৰাইসটো হাইয়েষ্ট প্ৰাইসটো এটো হ'ব ইয়াৰ হাই আৰু আটাইতকৈ তললৈ যিমানখিনি আহিছিলে সিমানখিনি হ'ব এটো ইয়াৰ লো প্ৰাইস আমি যদি এতিয়া চাওঁ তেতিয়া হলে আমি এই ক্যান্ডেলডাল যদি আমি চাওঁ তেতিয়া হলে আমি দেখিম যে এই ক্যান্ডেলডাল এই ডখত ওপেন হৈছে ওপেনিং প্ৰাইস এই ডখত আছে ওপেন এই ডখত হৈছে ক্লোজ এই ডখলৈকে এডাল গৈছে এডালক শ্যাডো বুলিও কয় এডালক এই ডখত শ্যাডো বুলি কয় এডাল আৰু এডালো ইয়াত শ্যাডো বুলি কব লোৱাৰ শ্যাডো আপাৰ শ্যাডো তেনেকেও আপোনালোকে কব পাৰে এতিয়া এই শ্যাডো কিটাই কি বুজাইছে এনেকে থকা আঁচকিডালে কি বুজাইছে যে ষ্টকটোৰ প্ৰাইস ওপৰলৈ গৈছিলে ইয়ালৈকে গৈছিলে হাইয়েষ্ট ইয়ালৈকে গৈছিলে কিন্তু সেই ডখত দামটো সেই ডখতে ৰৈ থাকিব নোৱাৰিলে সেই ডখত দামটো ক্লোজ হ'ব নোৱাৰিলে তাত সেলাৰ আহি গ'ল মানুহে তাত এই ডখত বিক্ৰী কৰিবলৈ ধৰিলে আৰু বিক্ৰী কৰাৰ কাৰণে যিমানে মানে বস্তু বিক্ৰী কৰিব তেতিয়া হলে সিমানে তাৰ দামটো কমি যাব গতিকে দামটো কমি আহি এই ডখত ক্লোজ হলহি এই ডখতে ক্লোজ হৈ গ'ল হেডাল হল বুলিশ ক্যান্ডেলষ্টিক এতিয়া আমি বিয়াৰিছ ক্যান্ডেলষ্টিক যদি চাওঁ তেতিয়া হলে এই ক্যান্ডেলডালকে যদি আমি চাওঁ এই ক্যান্ডেলডাল যদি চাওঁ এডাল বিয়াৰিছ ক্যান্ডেল তেনেকে এই ৰঙাবোৰ হল বিয়াৰিছ ক্যান্ডেল বিয়াৰিছ মানে হল তাৰ দাম কমিছে ইয়াত বেছি মানুহে সেল কৰিছে এই দিনা বেছি মানুহে এই ষ্টকটো প্ৰাইসৰ শেয়াৰবোৰ বিক্ৰী কৰিছে বেছিকে যদি যিমানে বেছি বিক্ৰী কৰিব সিমানে শেয়াৰৰ প্ৰাইস কমি যাব গটিকে আমি এতিয়া ৰেড ক্যান্ডেলডাল চাম ৰেড ক্যান্ডেল যদি হয় তেতিয়া হলে আমি ইয়াত কি পাম ৰেড ক্যান্ডেল বুলি ক'লে আমি বিয়াৰিছ ক্যান্ডেল বুজিম বিয়াৰিছ ক্যান্ডেলডাল ইয়াত ধৰক এনেকে বনিছে বিয়াৰিছ ক্যান্ডেলবোৰ সদায় ওপেনিংটো ওপৰত হয় ওপৰত ওপেন হ'ব আৰু তলত ক্লোজ হ'ব ক্লোজিং প্ৰাইসটো সদায় তলত থাকিব আৰু ইয়াত যদি এনেকে দুডাল শ্যাডো বনে শ্যাডো যদি হয় তেতিয়া হলে কি হ'ব কি ট্ৰেডিং সেশনটোত মানে সেই পিৰিয়ডটোত ট্ৰেডিংৰ সময়টোত ধৰক এডাল যদি এদিনৰ ক্যান্ডেল হয় তেতিয়া হলে সেই নিৰ্দিষ্ট দিনটোত এই ষ্টকটোৱে ইমানখিনি হাই মাৰিছিলে হাই ইমানখিনি ওপৰলৈকে গৈছিলে তাৰ দামটো হাই আৰু ইমানখিনি তললৈকে আহিছিলে লো কি হল ইয়াত ওপেন হল দামটো ওপৰত ওপেন হল কিন্তু ই ওপৰলৈ যাব নোৱাৰিলে অলপ ওপৰলৈ গৈছিলে কিন্তু ওপৰলৈ গৈ ইয়াতে প্ৰাইসটো বন্ধ হ'ব নোৱাৰিলে সেই ওপৰলৈ যোৱা সময়তে এই পজিশনটোতে বহুত মানুহে আহিলে ইয়াত বহুত মানুহে শেয়াৰবোৰ বিক্ৰী কৰিবলৈ ধৰিলে বিক্ৰী কৰাৰ ফলত তাৰ দাম কমি আহি থাকিলে আহি এই ডখতে সিহঁতৰ দামটো বন্ধ হল আৰু কি কিমান তললৈকে আহিছিলে ইয়ালৈকেও আহিছিলে কিন্তু ইয়াত ৰব নোৱাৰিলে এইখিনি যেতিয়া দামটো পালেহি এইখিনি পোৱাৰ লগে লগে বায়াৰ আহি গ'ল বাই কৰিবলৈ ধৰিলে কিছুমান মানুহে ইয়াত বাই কৰিবলৈ ধৰিলে শেয়াৰবোৰ কিনিবলৈ ধৰিলে কিনাৰ ফলত ইয়াৰ দামটো আৰু অলপ বাঢ়ি গ'ল
বাঢ়ি গৈ এই ডখতে তাৰ দামটো ক্লোজ হ'লগে সেইদিনা গতিকে আমি ইয়াক এখন ফটোৰ সহায়ত যদি দেখো তেতিয়া হলে আপোনালোকে ভালকে বুজিব পাৰিব এআই হল আমাৰ জাপানিজ ক্যান্ডেলষ্টিকৰ এডাল বুলিছ আৰু এডাল বিয়াৰিছ ক্যান্ডেলষ্টিক ইয়াত সুন্দৰকে দেখুওৱা হৈছে এটো কব বডি বুলি এটো হল বডি আৰু ইয়াত আপোনালোকে দেখিছে যে বুলিছ ক্যান্ডেল যিডাল আছে যিডাল ওপৰলৈ যোৱা ক্যান্ডেল আছে সেইডাল সদায় ওপেনিং প্ৰাইচটো সদায় তলত থাকিব বুলিছ ক্যান্ডেল যেহেতু দাম বাঢ়িছে দাম বাঢ়িবলৈ হলে ওপেনটো সদায় তলত হ'ব লাগিব তলত হলে তেতিয়াহে দামটো বাঢ়িব গতিকে ওপেন হৈ পিনি ওপৰত বেছি দামত ই ক্লোজ হৈছে আৰু ঠিক তেনেকে ইয়াৰ উল্টাটো হল বিয়াৰিছ ক্যান্ডেলত বিয়াৰিছ ক্যান্ডেলডাল সদায় ওপৰত ওপেন হ'ব প্ৰাইচটো বেছি হাই প্ৰাইচত ওপেন হ'ব আৰু সদায় লো প্ৰাইচত কি হ'ব ক্লোজ হ'ব গতিকে বিয়াৰিছ ক্যান্ডেল মানে হল কি সেই নিৰ্দিষ্ট সময়ছোৱাত কি হৈছে সেই ষ্টকটোৰ প্ৰাইচ কমিছে আৰু বুলিছ ক্যান্ডেল মানে কি হ'ব বুলিছ ক্যান্ডেল ডালে কি বুজাব বুলিছ ক্যান্ডেল ডালে এটোই বুজাব যে সেই সময়ত সেই নিৰ্দিষ্ট ষ্টকটোৰ দাম বাঢ়িছে এতিয়া আমি ইয়াত ক্যান্ডেলষ্টিক কেনেকে আমাৰ সৃষ্টি হয় তাৰ বিষয়ে আমি অকমান চাই লওঁ ইয়াত 5 মিনিট মই সিলেক্ট কৰি থোৱা আছে 5 মিনিটত আপোনালোকে দেখিছে ইয়াত এটা নতুন ক্যান্ডেল এটা বনিবলৈ বিচাৰিছে মই যদি 1 মিনিটত সিলেক্ট কৰোঁ তেতিয়া হলে ই 1 মিনিটৰ এডাল ক্যান্ডেল বনিব আৰু ইয়াত আপোনালোকে দেখিছে ইয়াত আপোনালোকে লক্ষ্য কৰিব এই ক্যান্ডেলডাল তললৈ আহি আছে দামটো ৰেড ক্যান্ডেল গতিকে ইয়াত ওপেন হৈছে যেহেতু এডাল ৰেড ক্যান্ডেল গতিকে ওপেনিং প্ৰাইচটো ইয়াত আছে ওপেন ইয়াত হৈছে আৰু এডাল এতিয়ালৈকে ক্লোজ হোৱা নাই দেখিছে আপোনালোকে দামটো তললৈ আহি আছে এডাল দীঘল ক্যান্ডেল বনিছে তললৈ আহি আছে দাম এডখলৈকে আহিছিলে কিন্তু এডখত প্ৰাইচটো ৰব নোৱাৰি কি হল ওপৰলৈ গুচি যোৱাৰ কাৰণে এডখলে গুচি গৈছে আকৌ এডখত আমাৰ যেডাল শ্যাডো বুলি কয় সেই শ্যাডোডাল এডখত বনি গৈছে আপোনালোকে লক্ষ্য কৰিছে দেখিছে এতিয়া হেয়া দেখিছে আপোনালোকে ইয়াত প্ৰাইচটো ওপেনিং প্ৰাইচটো এডখত আছিলে ওপেন কিন্তু এডখত ওপেন হৈ কি হৈছিল তললৈ আহি পিনি ইয়াত ৰব নোৱাৰিলে যে এডখত বায়াৰ আহি গল বায়ে কৰিবলৈ ধৰিলে বায়াৰে আৰু ইয়াক ওপৰলৈ লৈ গল ওপৰলৈ গৈ পিনি কি লৈ গৈছিল কি এডখলৈকে হাই গৈছে হাই প্ৰাইচ হাইয়েষ্ট প্ৰাইচ এডখলৈকে গৈছে কিন্তু এতিয়ালৈকে ক্লোজ হোৱা নাই ই আপ ডাউন কৰিয়ে আছে এতিয়াও আপ ডাউন কৰি আছে আৰু চাওক এতিয়া বহুত ওপৰলৈ গলগে ই এতিয়া এডখত ওপেন হল হে 1 মিনিটত কো পালেগে ইয়ালৈকে হি এতিয়া হাইয়েষ্ট মাৰি আহিলে হাই প্ৰাইচ ইয়ালৈকে গলগে হয়তো ইয়াতকে ওপৰলৈ যাবও পাৰে এতিয়ালৈকে ক্যান্ডেলডাল যেহেতু বন্ধ হোৱা নাই গতিকে ই ওপৰলৈ আৰু যাবও পাৰে হাই এডখলৈকে গল ইয়াত চাওক বন্ধ হল এডখত যিমান হাই প্ৰাইচ আছিল সেই ডখতে বন্ধ হৈছে তাতকে তললৈ আকৌ আহিব নোৱাৰিলে গতিকে এডাল ক্যান্ডেল মমাবো ওপৰলৈ যাব লাগে যেহেতু ইয়াত বায়াৰ বেছি আছে এইদৰে ক্যান্ডেলষ্টিকবোৰ এনেকে বনি থাকে 1 মিনিটত আকৌ যদি আমি 5 মিনিটত যদি বা 3 মিনিট 5 মিনিটত যদি আমি সিলেক্ট কৰোঁ তেতিয়া হলে এনেকুৱা ধৰণে দেখিম দেখিছে ইয়াত আপোনালোকে চাব পাৰে যে ইয়াত ক্যান্ডেলষ্টিকডাল এডখৰ ওপেন হৈছিলে ইয়াত ওপেন হৈছিলে আৰু ইয়াত এটো লো প্ৰাইচ ইয়ালৈকে আহিছিলে তললৈকে আহিছিলে আৰু এইডখৰ হাই এটো হল হাই প্ৰাইচ আৰু এতিয়ালৈকে হি বন্ধ হোৱা নাই ঠিক এনেকৈয়ে ক্যান্ডেলষ্টিক প্যাটাৰ্নবোৰ আপোনালোকে দেখিবলৈ পাব এনেকৈ ক্যান্ডেলষ্টিক প্যাটাৰ্নবোৰ চলি থাকিব আৰু আপোনালোকে এই ক্যান্ডেলষ্টিকবোৰ চাই কোনে বেছিকে মাৰ্কেটটো কন্ট্ৰোল কৰিছে সেইটো আমি ধৰিব পাৰোঁ আৰু এনেকুৱা ধৰণৰ কিছুমান ক্যান্ডেল আছে এইবোৰ ক্যান্ডেলৰ কিছুমান বিশেষত্ব আছে এই ক্যান্ডেলবোৰৰ বিশেষত্ববোৰ আমি আগন্তুক ভিডিঅ'বোৰত আপোনালোকক ক'বলৈ যত্ন কৰিম
এইটো হ'ল এটা ডজি কেন্ডেল বুলি কয় এইটো এটা ডজি ড্ৰেগন ফ্লাই ডজি বুলি কয় ইয়াক এনেকুৱা ধৰণৰ কিছুমান ডজি কেন্ডেল আছে আৰু কিছুমান বহুত ধৰণৰ কিছুমান তেনেকুৱা কেন্ডেল আছে যিবোৰৰ নাম আমি আগন্তুক ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম আশা কৰিছো আপোনালোকে জাপানীজ কেণ্ডেলষ্টিক কি ধৰিব পাৰিছে যদি এতিয়াও কিছু কথা বুজিবলৈ বাকি আছে তেতিয়াহলে কমেন্ট কৰিব পাৰে মই কমেন্ট কৰিলে মই আপোনালোকক সহায় কৰিবলৈ যত্ন কৰিম আজিলৈ ইমানে নমস্কাৰ